নমস্কাৰ বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ কাষলৈ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ সকলোৱে কমেণ্ট কৰি আছে অলপ ব্যস্ত আছিলোঁ বেয়া নাপাব সেইকাৰণে ভিডিঅ'বিলাক এতিয়া যিমান পাৰি দিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে যোৱাকালি গম পাইছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঘোষণা কৰিছে যে যিবিলাক পৰীক্ষা অনুষ্ঠিত হৈ গৈছে এছআইৰ পৰা আদি কৰি কনষ্টেবল ড্ৰাইভাৰ তাৰপিছত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এইবিলাক সকলোৰে ৰিজাল্ট দিব এই মাৰ্চ মাহতে প্ৰকাশ কৰিব আমাৰ 6 মাৰ্চত এছআই ৰিজাল্ট দিব তাৰপিছত 7 মাৰ্চত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট দিব বুলি কৈছে লগতে 12 মাৰ্চত কনষ্টেবলৰ ৰিজাল্ট দিব এছআই ৰিজাল্টটো আপোনাৰ এছআইৰ প্ৰথমতে আপোনালোকৰ ৰিটেন হৈছিল গতিকে ৰিটেনৰ ৰিজাল্ট দিব এতিয়া নেক্সট ফিজিকেল হ'ব লগতে কনষ্টেবলখিনিৰ ফিজিকেল হৈ গৈছে এতিয়া ৰিটেন হ'ব এতিয়া এছআই লৈ আহোঁ আমি এছআইৰ যিহেতু আমাৰ যোৱাবাৰ অতি কম সময়ৰ ভিতৰত হৈছিল ৰিজাল্টবিলাক 20 দিনৰ ভিতৰত দিছিল লগতে তাৰ ৰিজাল্ট দিয়াৰ 3 দিন পিছতে ফিজিকেল পাতি দিছিল গতিকে এতিয়া আপোনালোকে ক'ব নোৱাৰে যে ফিজিকেল কেতিয়া পাতি দিব অতি সোনকালে পাতিব পাৰে অলপ দেৰি হ'ব পাৰে মোৰ মতেতো যেহেতু 6 তাৰিখে ৰিজাল্ট দিব 10 তাৰিখ মানৰ পৰা ফিজিকেল ষ্টাৰ্ট হৈ যোৱাৰ সম্ভাৱনা এটা আছে যোৱাবাৰ তেনেকুৱাকৈ হৈছিল গতিকে আপোনালোকে যিমান পাৰে এতিয়া আগতে যি প্ৰেক্টিছ কৰিলে এতিয়া যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰক ধুনীয়াকৈ এইকেইদিন অলপ নিজক কষ্ট দিয়ক যাতে আপোনালোকে পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হ'ব পাৰে লগতে আপোনালোকক কিছুমান ফিজিকেল এক্সামৰ বিষয়ে কৈ দিওঁ ফিজিকেল এক্সাম আমাৰ হৈছিল 4th এভিবিয়ান কাহিলীপাৰা 4ৰ্থ অসম আৰক্ষী বাহিনী এইবাৰ তাতে হোৱাৰ সম্ভাৱনা আছে গতিকে যিসকল মানে যিমানবাৰ এছআইৰ ফিজিকেল এক্সাম হৈছে তাতে হৈছে আপোনালোকে যেতিয়া যাব ফিজিকেল এক্সাম দিব আপোনালোকে এটা কথা মন ৰাখিব বহুত সোনকালে যাব জলদি যাব অলপ 4টা বজাত মানে 4টা বজাৰ পৰা মানে লাইন পতা আৰম্ভ হৈ যায় কাৰণ এতিয়া লাহে লাহে গৰম পৰিছে এতিয়াৰ গৰমটো অলপ 11টা 12টা মানত অলপ প্ৰখৰ ৰ'দ আৰম্ভ হৈ যায় আৰু ক'ব নোৱাৰে বতৰৰ কথা সেইদিনা বেছি ৰ'দ দি দিব পাৰে গতিকে আপোনালোকে যিমান পাৰে জলদি যাব যাতে আপোনালোকে 7টা মানৰ ভিতৰত মানে 9টাৰ ভিতৰত আপোনালোকৰ ৰানিংটো কমপ্লিট হৈ যায় ৰানিংটো কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ লং জাম্পটো পাৰিব গৰম হ'লেও কথা নাই কিন্তু ৰানিংটো যদি আপোনালোকৰ 12টা মানত পৰে ন আপোনালোকৰ বহুত মানে 10-15 ছেকেণ্ড সময় নষ্ট হৈ যাব কষ্ট হয় বহুত সেইটো আমাৰ সময়তো আমি দেখা পোৱা গৈছিল আমাৰ মানে কিছুমান ভাল ৰানিং কৰিছিল কিন্তু তেওঁলোকে অলপ বেছি সময় লাগিছিল তেওঁলোকৰ মইতো বহুত সোনকালে গৈছিলোঁ মই 4টা বজাতে গৈছিলোঁ মই 37 নম্বৰত পৰিছিলোঁ তথাপিও মোৰ 9:10 বাজিছিল আপোনালোকে যিমান পাৰে জলদি যাব লাইন পাতে এনে 7টা বজাত সোমাব দিয়ে কিন্তু 4টাৰ পৰা লাইন পতা আৰম্ভ হয় সেইকাৰণে আপোনালোকে লগত খোৱা বস্তু কিছুমান লৈ যাব স্পেচিয়েলি আপোনালোকৰ এনাৰ্জি ড্ৰিংক টাইপৰ ORS লৈ যাব বা লগতে ফল মূল লৈ যাব বাকী আপোনালোকৰ জ্বলা বা মছলা দিয়া বস্তু নাখাব 2-3 দিনমান আগৰ পৰা নাখাব এতিয়াৰ পৰা খাব নালাগে সিদিনাটো একদমেই নাখাব পানী ভালকৈ লৈ যাব পানী ধুনীয়াকৈ খাব আৰু লগতে আপোনালোকৰ কি ক'ম আপোনালোকৰ ফিল্ডখনৰ বিষয়ে 4th এভিবিয়ানত আমাক যোৱাবাৰ 8টা ৰাউণ্ড দিছিল 8 ৰাউণ্ড হৈছিল 200 মিটাৰৰ এটা ৰাউণ্ডৰ আছিল গতিকে এইবাৰো তেনেকুৱাকৈ দিব কাৰণ তাত ৰাউণ্ডটো বনোৱাই থাকে মই ভিডিঅ' এটা দিম আমি পেৰেড কৰিব গৈছিলোঁ তাত আমাৰ প্ৰেক্টিছ হৈছিল তাৰ গ্ৰাউণ্ডখন কেনেকুৱা মই ভিডিঅ' এটা ইয়াত এটাচ কৰি দিম ভিডিঅ'টো চাই ল'ব আপোনালোকে দুটা আছে এটা ইনাৰ ৰাউণ্ড আছে এটা আউটাৰ ৰাউণ্ড আছে ইনাৰ ৰাউণ্ডটোত আপোনাৰ 200 মিটাৰ আউটাৰ ৰাউণ্ডটোত 400টো আপোনাৰ এবি সকলৰ কাৰণে 400 দিব এবি গতিকে আৰু কি ক'ম আৰু এটা কথা খালী ভৰিৰে নদৌৰিব আপোনালোকে যোৱাবাৰ আমাৰ লগৰ কেইজনমানৰ এনেকুৱা হৈছে আমাৰ সকলোৱে চিনি পাই বিপ্লৱ আছে বিপ্লৱ মানস হেমাংগ এইবিলাকৰ মানে ভৰি খালী ভৰিৰে দৌৰিছিল বিপ্লৱে তাৰ মানে ভৰিবোৰ একদম সৰু সৰু শিল আছিল সৰু শিল কিছুমান থাকে সেই সৰু শিলত ভৰি মানে একদম তেজ ওলাই গৈছে ভৰি তলুৱাৰ পৰা যাৰ কাৰণে সি জাম্পিঙত বহুত মানে কম নম্বৰ পাইছে কিবাকৈ পাছ কৰিছে আৰু গতিকে খালী ভৰিৰে নদৌৰাই ভাল মোৰ মতে যিমান পাৰে জোতা ব্যৱহাৰ কৰিব দৌৰাত বাকী দৌৰি থাকক বেষ্ট অফ লাক দিছোঁ ভালকৈ এইকেইদিন প্ৰেক্টিছ কৰক লগতে খোৱা বোৱাত গুৰুত্ব প্ৰদান কৰক খোৱা বোৱাটো মেইন যাতে এইকেইদিন বেমাৰ আজাৰ নহয় আপোনালোকৰ আৰু এইকেইদিন আপোনালোকে দেখিছে বহুত বতাহ আহি আছে ধূলি বালি ফাগুনৰ বতৰ গতিকে আপোনালোকে খোৱা বোৱাত গুৰুত্ব প্ৰদান কৰক লগতে গৰম পানী খাওক বাকী বাহিৰা জাংক ফুড মছলাজাতীয় বস্তু একোৱেই নাখাব এতিয়া আহোঁ আপোনাৰ
আমাৰ কনষ্টেবলৰখিনি কথা কনষ্টেবলৰ যিহেতু ফিজিকেল হৈ গৈছে এতিয়া আহিব তেওঁলোকৰ ৰিটেন এক্সামৰ বিষয়ে তেওঁলোকৰ ৰিটেনটো সিমান এটা টাফ নহয় কিন্তু আজিকালি কম্পিটিশ্যন বেছি যিহেতু কাট অফ বেছি যোৱাৰ সম্ভাৱনা প্ৰায় থাকে তেওঁলোকৰ কনষ্টেবলৰ ৰিটেনখিনিত মানে ৰিটেনত সৰু সৰু বস্তু মানে বেছিক বস্তুখিনি আহে চিম্প্লিফিকেশ্যনৰ পৰা আদি কৰি টাইম এণ্ড ডিষ্টেঞ্চৰ পৰা আদি কৰি আৰু লগতে কি দেখা যায় যে মেথছ বহুতে মানে টান পায় গতিকে মেথছখিনি প্ৰেক্টিছ কৰক আগৰ পুৰণা কুৱেশ্যন পেপাৰ চাওক মোৰ বিশেষ জ্ঞান নাই বাৰু কনষ্টেবল এক্সামৰ ৰিটেনৰ বিষয়ে তথাপিও মই মোৰ কোনোবা চিনাকি আছে যদি তেওঁলোকৰ দ্বাৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যিখিনি বেছিক বস্তু সেই বেছিক বস্তুখিনি চাই যাওক এইবাৰ আহিল আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বিষয়ে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ইয়াৰ পিছত হ'ব এতিয়া স্কিল টেষ্ট আৰু গ্ৰেড 3 হ'ব স্কিল টেষ্ট কম্পিউটাৰ আৰু গ্ৰেড 4 হ'ব আপোনালোকৰ ভাইভা হ'ব ভাইভাটো সিমান বিশেষ এটা নোসোধে কাৰণ মই ক'ব গ'লে মই যেতিয়া মই গ্ৰেড 3 এক্সাম দিছোঁ 2022 তেতিয়া মই গ্ৰেড 3 ডিগ্ৰী লেভেলটো দিব পৰা নাছিলোঁ কাৰণ মই তেতিয়া ডিগ্ৰী কমপ্লিট হোৱাই নাছিল মই তেতিয়া কৰি আছিলোঁ ডিগ্ৰী কৰি আছিলোঁ গতিকে সেইটো দিব পৰা নাছিলোঁ মই এইচএছ লেভেলটো দিব পাৰিছিলোঁ লগতে ক্লাছ 10 লেভেলটো দিছিলোঁ গতিকে মোৰ ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো আছে আৰু আপোনালোকৰ স্কিল টেষ্টৰ এক্সপিৰিয়েঞ্চটো আছে স্কিল টেষ্টৰ এটা কথা মনত ৰাখিব আপোনালোকে পেনিক নহ'ব কুৱেশ্যন পেপাৰখন মানে সময় বহুত কম পোৱা যাব তথাপি পেনিক নহ'ব কি আহিব আপোনালোকৰ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট আহিব ৱৰ্ড আহিব আৰু এক্সেল আহিব পাৱাৰ পইণ্টটো আপোনালোকে লাষ্টত কৰিব পাৰিব পাৱাৰ পইণ্টটো যিহেতু সিমান এটা সময় নাযায় অলপ প্ৰেক্টিছ কৰিলে এতিয়া আপোনালোকে প্ৰেক্টিছটো কিহত কৰিব লাগে এক্সেল আৰু ৱৰ্ড মাইক্ৰ'ছফ্ট ৱৰ্ডত ভালকৈ প্ৰেক্টিছ কৰক কিমান স্পীডত আপোনালোকে টাইপিং কৰিব পাৰে আৰু তাত টাইপিং কৰাত আৰু এটা কথা বেছি খৰধৰ নকৰিব বেছি খৰধৰ কৰিলে আপোনালোকৰ 2-3টামান ৱৰ্ড যদি ভুল হৈ যায় আৰু তেতিয়া আৰু কাটাটো বহুত সময় যায় এক্সট্ৰা সময় গুচি যায় আৰু ধৰি লওক আপোনালোকৰ কাষত কোনোবাই বেছি স্পীডত এনেকৈ মাৰি আছে আপোনালোকে পেনিক হ'ব নালাগে কাষৰজনে কাষৰটো কৰিব তাৰ নিজৰ সি নিজে কৰিব আপুনি আপোনাৰ নিজৰটো ধ্যান ৰাখক আপুনি কাণ পুৰা বন্ধ কৰি ধুনীয়াকৈ কম্পিউটাৰ স্ক্ৰীণত মনোযোগ দিয়ক নিজৰ হিচাপতে আপুনি যদি এক্সেল বেছি ভাল পায় এক্সেলখিনি প্ৰথমে কৰক যিটো ছাবজেক্টত আপোনাৰ কনফিডেঞ্চ আছে সেই ছাবজেক্টটো আপোনালোকে প্ৰথমে কৰক কৰি কিনে বাকী সময়টো মেনেজমেণ্টটো প্ৰেক্টিছ কৰিলে আহি যাব আগৰ কুৱেশ্যন পেপাৰবিলাক ইউটিউবত পাব আপোনালোকে এই কুৱেশ্যন পেপাৰবিলাক প্ৰেক্টিছ কৰিব প্ৰেক্টিছটো এনেকুৱা নহয় যে এনেই লাহে লাহে কৰিছোঁ এনেকুৱা নহয় আপোনালোকে টাইম এটা কিমান টাইম দিয়ে এক্সামত সেই টাইমটো ধৰি লৈ এটা ষ্টপ ৱাটচ লৈ সেইটো হিচাপত প্ৰেক্টিছ কৰে আৰু এক্সাম এনভাইৰনমেণ্ট এটা বনাই ল'ব ধুনীয়াকৈ ৰুম চুম তলা মাৰি মানে লক কৰি ঘৰৰ মানুহক কৈ দিব যে মই এক্সাম এটা মক টেষ্ট দি আছোঁ এইটো গতিকে কোনো ডিষ্টাৰ্ব নিদিয়ে যাতে সেনেকৈ কৰি কিনে ধুনীয়াকৈ আপোনালোকে প্ৰেক্টিছ কৰিব বাকী বিশেষ ক'ব নাযাওঁ আপোনালোকক শেষত বেষ্টবিলাক দিলোঁ ভালকৈ প্ৰেক্টিছ কৰক কনষ্টেবলখিনিয়ে পঢ়ক ভালকৈ SIখিনিয়ে ভালকৈ প্ৰেক্টিছ কৰক ADRখিনিয়ে ভালকৈ কম্পিউটাৰৰ প্ৰেক্টিছ কৰক ভাল হ'ব আপোনালোকৰ মোৰ ফালৰ পৰা শুভেচ্ছা আছে ভালকৈ প্ৰেক্টিছ কৰি থাকক সেইখিনিয়ে জয় হিন্দ জয় ভাৰত জয় অসম ধন্যবাদ